সত্যৰঞ্জন বৰাই আমাৰ হিন্দু সংগঠনৰ ল'ৰাবিলাকক খুন কৰি আছে তেখেতে চাকৰি দিব ঠিকা দিব হিন্দু মুছলিম সকলোৱে মিলিত হৈ প্ৰতিবাদ কৰি ইয়াক গ্ৰেপ্তাৰ কৰোৱাৰ ব্যৱস্থা কৰক নহলে অসমৰ চুকে কোণে গৈ সি কৰবাত চাকৰি দিব সি কৰবাত কুটুম্ব সুৰক্ষা সমিতি গঠনৰ নামত সি গৈ সাম্প্ৰদায়িক মন্তব্য দি থাকিব আপোনালোকে নিশ্চয় গম পাইছে দেখা পাইছে ভিডিঅ'ত সত্যৰঞ্জন বৰাই দৌৰ খালে ৰঙিয়াত মই ধন্যবাদ দিওঁ এইখিনিতে বজৰং দলৰ যি ৰাজ্যিক সভাপতি দীনেশ কলিতাক ধন্যবাদ দিছোঁ তেখেতে উচিত প্ৰত্যুত্তৰ দিছে অন্ধ সত্যৰঞ্জন বৰাই খেদা আজিলৈ 3বাৰ নে 4বাৰে খালে সি এতিয়াও সময় আছে সতৰ্ক হোৱাৰ কাৰণে আজি 2-4 দিন আগত সি আকৌ মিডিয়াত আহি পেলাই কোৰাণক লৈ কথা পাতিছে তথাপিও আমি মনে মনে বহি আছো কিয় প্ৰতিক্ৰিয়া কৰিম কাক কৰিম কিমান আমি প্ৰতিক্ৰিয়া কৰিছো কিমান আমি এজাহাৰ কৰিছো সত্যৰঞ্জনৰ বিপক্ষে কিন্তু কেতিয়াও তাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু বহিৰাজ্যত বেলেগ বেলেগ ৰাজ্যত আমি দেখিবলৈ পাইছো যোনেই নেকি হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তথা কোৰাণক লৈ কথা পাতিছে সেই সকলক চৰকাৰে গ্ৰেপ্তাৰ কৰিছে তদন্ত কৰি তেওঁলোকক হাৰাশাস্তি দি আছে বহুতক বহিষ্কাৰ কৰিছে বিজেপিৰ পৰা বহিষ্কাৰ কৰিছে তথা সতৰ্কবাণী দি থৈছে যে কোৰাণ তথা আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত যাতে কোনেও কথা ক'ব নোৱাৰে অসমখনৰ মাজত সি সাম্প্ৰদায়িক বীজ সিঁচি আছে সদায় সদায় গতিকে তাক দমন নকৰিলে কিন্তু অনাগত দিনত কিবা এটা হৈ যাব পাৰে সমাজৰ মাজত গতিকে তাক চৰকাৰে কেতিয়া সেই কথাটো ক'বই নেযাওঁ বাট এইখিনিয়ে কওঁ তাৰ বিৰুদ্ধে ভালেদৰে ৰাইজ ওলাই হওক হিন্দু মুছলিম সকলোৱে মিলিত হৈ প্ৰতিবাদ কৰি ইয়াক গ্ৰেপ্তাৰ কৰোৱাৰ ব্যৱস্থা কৰক নহলে অসমৰ চুকে কোণে গৈ সি কৰবাত চাকৰি দিব সি কৰবাত কুটুম্ব সুৰক্ষা সমিতি গঠনৰ নামত সি গৈ সাম্প্ৰদায়িক মন্তব্য দি থাকিব আৰু আমি বহি থাকিম আৰু সমাজখন বিপথে লৈ যাব সেইটো হ'ব দিব নোখোজো মই আৱেগিক হৈ পৰোঁ কথাবিলাক কওঁতে বৰ দুখ যে আমি ক'ত আছোঁ আজি সি নিজৰ ধৰ্মৰ নামত প্ৰচাৰ কৰক সি ধৰ্মৰ গুণ গাওক ধৰ্ম ৰক্ষাৰ কাৰণে তাৰ যিখিনি নিজৰ ধৰ্মৰ বাতাবৰণ আছে সি প্ৰচাৰ কৰক আমাৰ ক'বলগীয়া নাই কিন্তু সি মুছলমানৰ কোৰাণক লৈ বাৰ বাৰকৈ কথা পাতি থাকে কিছু সংখ্যক মানুহৰ ধৰ্মীয় জ্ঞান কম আছে আৰু সেই ধৰ্মীয় জ্ঞান কম থকাৰ কাৰণে অন্য ধৰ্মক বেলেগ ধৰ্মক উপলঙা কৰে বেলেগ ধৰ্মৰ গ্ৰন্থক লৈ কথা পাতে সি সত্যৰঞ্জনৰ মূৰ্খই নেজানে আজিৰ দিনত কোৰাণ শৰীফ পঢ়ি পঢ়ি লাখ লাখ হাজাৰ হাজাৰ মানুহ ইছলাম ধৰ্মলৈ আহিছে সি গুগলত মাৰিলে পাব most fasted religion in the world সি গুগলত সাৰ্চ কৰক কৰিলে পাব কোনটো ৰিলিজন কেনেকুৱা মানুহ হৈ আছে এই বিষয়ক লৈ ক'বলৈ নাই আপোনালোকে নিজে নেটত সাৰ্চ কৰি চাওক মানুহে কিহৰ চৰ্চাত গৈ ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে আজি সত্যৰঞ্জনৰ দৰে বা আৰু এনেকুৱা নতুন নতুন পোৱালি কিছুমানে নেতা হ'বৰ কাৰণে দল সংগঠনত যোগ হৈ ডাঙৰ ডাঙৰ কথা কৈ আহি এই ইহঁতৰ কাৰণে মানে আপোনালোকৰ নিজৰ ধৰ্মটো কমজোৰ কৰি গৈ আছে গতিকে নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে গৈ বেলেগ ধৰ্মক টাৰ্গেট নকৰাই ভাল হ'ব ধন্যবাদ জয় আই অসম